তো গাইজ এতিয়া আহি পেলাই পাই গ'লোঁ ISBT যোৰহাট। চ' মানে আজি গম পাই আপোনালোকে থাম্বনেইল দেখিলে 9 মিনিট ট্ৰেভেলছৰ ভিডিঅ' বনাম। চ' মানে বাছখন নতুনকৈ লঞ্চ হৈছে। চ' সেই হেতুকে আপোনালোকক আজি মই দেখুৱাই দিম বুলি ভাবিছোঁ বাছখন মানে পূৰা সৰু কিউট মানে। চ' অলপ বাছখন মানে মই যেতিয়াৰ পৰা লঞ্চ হৈছিলে ন, তেতিয়াৰ পৰা আপোনালোকক দেখুৱাবলৈ মন এটা আছিলে। চ' আজি সেই চান্সটো পাইছোঁ। চ' আজি সেইকাৰণে আপোনালোকে সেই বাছখন এক্সপ্ল'ৰ কৰি দেখাম। যদি আপোনালোকে ভাবি আছে যোৰহাটটো তিনিচুকীয়া ডিব্ৰুগড় যাম বুলি, দেন সেই বাছখন আপোনালোকে চিলেক্ট কৰিব পাৰে। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে মানে নিজৰ ডিচিশ্যনটো ল'ব। চব ব'লক যাওঁ এতিয়া ট্ৰেভেলছৰ ওচৰলৈ। ইয়াতে চাৰ্টে ৰখাই দিছে পূৰা নতুনকৈ লঞ্চ হোৱা। চব ব'লক দেখুৱাওঁগৈ আপোনালোকক বাছখন বৰ ধুনীয়াকৈ। ত' এইখনে গোটেই বাছখনতে ৰেয়াৰ লুক আৰু এইকেইটা ছাইড লুক, গ্ৰাফিক্সত কেনেকুৱা জেং মাৰিছে। মানে এনেকুৱা থিমৰ বাছবোৰ ভাল লাগে আৰু। চ' বাছখন তেনে টিকুট মাৰি দিছে এনেকৈ, কিন্তু বহুত কিউট হয়। পূৰা ভলভো এনেকৈ 9600 ষ্টাইলত বনাবলৈ চেষ্টা কৰিছে। চ' বাছখন চব তেনেকুৱা চালিয়া বনাইছে। তো গাইজ বাছখনৰ পাইলটজন বহুত ভাল আৰু মালিকজনো বহুত ভাল। চ' এইখনে গোটেই ভিতৰৰ লুকটো কেনেকুৱা চালিয়া চক লুক চক কেনেকুৱা চালিয়া, লাইটিং চক। বাছখনত আপোনালোকে AC ভেন পাই যাব আৰু এইটো প্ৰথমটো ছিংগল আৰু পাছত আপোনালোকে এনেকৈ 2x2 মানে লাইকে আল্ট্ৰা 2x2 ছিট পাই যাব। আৰু ইয়াত আপোনালোকে ৰিডিং লেম্প আৰু স্পীকাৰ তেনেকৈও পাই যাব। পূৰা মানে ছুপাৰৰ ফিল পাব আপোনালোকে। আৰু ছেফটিৰ কাৰণে সেই আগত CCTV কেমেৰা আৰু ইয়াত ধুনীয়া ধুনীয়া মটিভেশ্যনেল কোড লিখা আছে। আৰু সেই বুকিঙৰ নাম্বাৰ সেইটো আপোনালোকে কল কৰিব পাৰে বা মই আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত নাম্বাৰ দি দিম। আৰু এখন ফেনো দিছে। চ' মানে পূৰা হেভি যোগাৰ কৰি দিছে পূৰা। ছিটৰ আপোনালোকে ছিট পাব, আপোনালোকে পুছবেক ছিট। মানে এতিয়া আপোনাক পুছবেক কৰি দেখাবলৈ মই কেমেৰা ধৰা মানুহ নাই। চ' পুছবেক ছিটছ কমফৰ্টেবল কৰা ছিটবোৰ আল্ট্ৰাতকৈতো বহুত কমফৰ্টেবল। আপোনালোকে 50 ৰুপিজ বেছি হ'ব। চ' সেইটো দি পিনে আপোনালোকে এনেকুৱা এখনত জাৰ্ণি কৰিলে নিজৰ কঁকাল চকাল বাচি থাকিব। দে ৰ'বা এক ছেকেণ্ড। চ' পুছবেকটো সিমানেই আছিলে। আৰু আপোনালোকে ইয়াত বটল হোল্ডাৰ আৰু এনেকৈ পাই যাব ভিতৰত ইমানে। আৰু ইয়াতকেনো কিমান লাগে আপোনালোকক। চ' চব ঠিকে আছে। আনকি চাৰ্জাৰ পইণ্টো আছে। মানে পূৰা চব সুবিধা দিবলৈ চেষ্টা কৰিছে। চ' আপোনালোকে সুবিধা ল'বহে লাগে। আৰু ইয়াৰ কণ্টেক্ট ডিটেইলছ। চ' পূৰা ধুনীয়াকৈ আৰু জাৰ্ণি কৰিব লাগে। তো ইয়াতে বাছখনত চালিয়া কেবিন আৰু বাছখনৰ ডিটেইলছ দিয়াই নাই। বাছখন আশোক লেইলাইন চেচিছত বনোৱা। আৰু বডি মেকাৰটো আপোনালোকক মই পিছত কৈ দিম, এতিয়া মই চাব নহ'লে। চ' কেবিন চব ফিট চালিয়া সজাইছে। আপোনালোকে কেবিনতো বহিব পাৰিব যদি আপোনালোকে কেবিনত কমফৰ্টেবল। চ' ইয়াৰ ভগৱানৰ ফটো। খালি ইঞ্জিনটো যেনিবা আগত আছে। ভলভো পূৰা নহয় ন, চ' ইঞ্জিন আগত থাকিব। আৰু এইখন হাৱা সোমাবলৈ আৰু এইকেইটা কেবিনৰ লাইট ভগৱান পূৰা আগত আৰু তুলসী পুলি পূৰা। জাৰ্ণি কৰি কিনে মানে আপোনাৰ কমফৰ্টেবলটো পাব যেন লাগিছে। আল্ট্ৰাতকৈতো বহুত ভাল। কি ক'ম মানে সঁচাকৈ মই এনেকুৱা বাছ মানে এনেকুৱা কনচেপ্টটো মানে ভাল পাওঁ। সৰু সুৰা বাছো ভাল লাগে মানে ডাঙৰ বাছতকৈ। ত' এইখনে আৰু মানে এতিয়া ইয়াৰ পৰা বেলেগ বাছো চলে তেনেকৈ, কিন্তু ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট বাছ প্ৰায় নাই মানে এনেকুৱা AC বাছ। দুখন এখন আছে। চ' যদি আপোনালোকে বেলেগ বাছত যায় পইচাটো বেছি দিব লাগে, যদি আপোনালোকে মানে গুৱাহাটী লাইনৰ বাছবোৰত যায়। চ' এইখন গাড়ীখনৰ ফ্ৰণ্ট লুকটো দেখুৱাবলৈ পাহৰি গৈছোঁ আপোনালোকক। পূৰা ভলভো মানে ষ্টাইলত বনাব চেষ্টা কৰিছে। আৰু এইখন বডিটো NB কিবা তেজপুৰ ঢলাবাৰীত থকা হাইৱেত থকা এটা কোম্পানীয়ে বনাইছে। মোৰ চাগে আগৰ ভিডিঅ'ত চাগে আপোনালোকে চাওঁতে দেখিছে চাগে মানে ফেক্টৰীটো। চ' তাতে বনোৱা আৰু লেইলাইনৰ চেচিছ পূৰা গট কৰি আছে, যিটো ফিল লাগে এটা বাছ লাভাৰত। চ' অন টাইম 10:45 আমি যোৰহাট ISBTৰ পৰা ওলালোঁ। আৰু বাছখনৰ টাইমিংটো মই কৈ দিছোঁ। যোৰহাট ISBTৰ পৰা 10:45 বাছখন যায় আৰু সিফালে ডিব্ৰুগড়ৰ পৰা ইভিনিং 4টা বজাত ৰিটাৰ্ণ হয়। সঁচাকৈ বাছখনত মই কেবিনত বহিও যিটো কমফৰ্ট পাইছোঁ, মানে সেই কমফৰ্টটো মানে বেলেগ এইটো ৰেঞ্জৰ আল্ট্ৰাই আপোনালোকক দিব নোৱাৰে। চ' আপোনালোকে পাৰিলে এই বাছখনতে যাত্ৰা কৰিব। আৰু দিবলৈও বহুত চেষ্টা কৰিছে। চাৰ্জিং পইণ্টলৈকে আপোনালোকক ফিচাৰ্ছ দিবলৈ চেষ্টা কৰিছে। AC আছে প্লাছ ফেনো দিছে আৰু ছিট পূৰা পুছবেক। চ'
চ' মানে বহুত ফিচাৰ্ছ দিবলৈ চেষ্টা কৰিছে। চ' আপোনালোকে জাষ্ট ফিচাৰ্ছখিনি মানে ল'লেই হৈছে আৰু যদি আপোনালোকে জাৰ্ণি কৰিব বিচাৰিছে দেন মই এওঁলোকৰ নাম্বাৰ দি দিম ডেছক্ৰিপশ্যন বক্সত, বা আপোনালোকে ৰেড বাছতো পাই যাব। চ' তাৰ পৰা আপোনালোকে বুক কৰিব পাৰিব, কিন্তু অন টাইম আহিব, কাৰণ বাছখন পৰা অন টাইম চলে। লেট হ'লে নিজৰে প্ৰব্লেম হ'ব। যিহেতু মই ডিব্ৰুগড়লৈকে জাৰ্ণি নকৰোঁ, মই জাষ্ট আমাৰ আলিমূৰলৈকে কৰিম। চ' বেছি আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আপোনালোকক এতিয়া ধুনীয়া অকণ কেবিন ভিউ দেখুৱাম, আৰু কেবিন ভিউটো দেখাই এই ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। চ' লগ পাম বেলেগ এটা ভিডিঅ'ৰ সৈতে।